যিমান ধুনীয়া সিমানে সহজ কৰি নমস্কাৰ মোৰ মন যায় চেনেলৰ অন্য এটা ভিডিঅ'লে মই পিঞ্জুমণিয়ে আপোনালোকক স্বাগতম জনাইছো বহুত দিন হ'ল মই সিলাই ভিডিঅ' দিবই পৰা নাই কিয়নো বহুত কিবাকিবি পৰিস্থিতিৰ কাৰণে মই তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ লৈ আহিব পৰা নাই কিন্তু বহুত ভিউৱাৰ্ছে মোক কৈ আছিলে যে সিলাই ভিডিঅ'বোৰ লৈ আহক আৰু সেইবোৰ কৰি থাকিলে মনবোৰ ভাল লাগি থাকিব গতিকে মই আজি আপোনালোকলৈ এটা ধুনীয়া সহজ সিলাই ভিডিঅ' লৈ আহিছো আশা কৰোঁ আজি এই সিলাইটোৰ পৰা আপোনালোকে যিসকলে জানিব বিচাৰি আছিলে সহজে আৰু ধুনীয়া সিলাই তেনেকুৱা ধৰণৰ সিলাই ভিডিঅ' এটাই লৈ আহিছো আশা কৰোঁ নিশ্চয় আজি সিলাইটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু ধুনীয়াকৈ আপোনালোকে শিকি কৰিব পাৰিব গতিকে মই আজি আপোনালোকক দেখাম এই সিলাইটো দেখিছেনে কিমান ধুনীয়া লাগে এই সিলাইটো যেতিয়া আপোনালোকে কৰিব মেখেলা চাদৰে হওক বা যিকোনো কাপোৰতে এই সিলাইটো কৰিব পাৰিব আৰু এই সিলাইটো দেখাত যিমান ধুনীয়া ডিজাইনটো হাতৰ সিলাই হয় এই সিলাইটো গতিকে এই সিলাই ডিজাইনটো দেখাত যিমান ধুনীয়া সিমানে সহজ কৰিবলৈ গতিকে মই আজি আপোনালোকক দেখাম এই সুন্দৰ সিলাইটো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত কিয়নো বহুতে শিকিবৰ কাৰণে আগ্ৰহী আৰু বহুতে শিকিবৰ কাৰণে বিচাৰি থাকে গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ যদি আপোনালোকে শ্বেয়াৰ কৰে তেওঁলোকেও উপকৃত হ'ব আৰু ধুনীয়াকৈ শিকি তেওঁলোকৰ মন পছন্দমতে যিকোনো কাপোৰতে কৰিব পাৰিব আৰু আপুনি যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি থব তেতিয়াহে মই যেতিয়াই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগবঢ়াওঁ নটিফিকেশ্যন তৎক্ষণাত পাব আৰু ভিডিঅ'টো চাই আপোনালোকে সুন্দৰ সুন্দৰ সিলাইবোৰ শিকিব পাৰিব আৰু এইখিনিতে মই এটা কথা কওঁ এতিয়া পৰিস্থিতিবোৰ যিহে হৈ আছে দিনে দিনে পৰিস্থিতিবোৰ বেয়ালৈ গৈ আছে আৰু মন চনবোৰ তেনেধৰণে ভাল লাগি নাথাকে ক'তো আমি ওলাই যাব নোৱাৰোঁ নিজৰ মনৰ হেঁপাহত ক'তো ফুৰিবলৈ যাব নোৱাৰোঁ গতিকে ঘৰতে থাকি আমি নিজেই ব্যস্ত হৈ থকাৰ বাহিৰে আমাৰ আৰু একো উপায় নাইকিয়া নিচিনা হৈ গৈছে গতিকে মনবোৰ ভাল লাগি থাকিবৰ কাৰণে নিজকে ব্যস্ত ৰাখিবৰ কাৰণে যিকোনো আপোনালোকৰ ভাল লগা কামবোৰ আপোনালোকে কৰিব পাৰে আৰু তেনেধৰণেই মই ভাবিছোঁ মোৰ ভাল লগা কামবোৰৰ ভিতৰত সিলাইটো যিহেতু মোৰ খুবেই ভাল লগা এটা কাম আৰু মোৰ এটা পেচা হয় গতিকে মই আপোনালোকলৈ আজি এটা সুন্দৰ সিলাই ভিডিঅ'ই লৈ আহিছোঁ লগতে কিমান পৰিস্থিতিবোৰ বেয়া হৈছে ভাল খবৰবোৰ নুশুনাই হৈছোঁ চাৰিওদিশে অকল বেয়া খবৰ কিন্তু সেইবোৰৰ মাজতো আমি বেয়া চিন্তা আৰু বেয়া সময়বোৰ আমি পাৰ হৈ আগুৱাই যাবই লাগিব আৰু লগতে কিয়নো আমি যদি ইনে বহি থাকোঁ অলপ সময় কাৰণে হ'লেও আপোনালোকে চাবচোন মনবোৰ যিকোনো বেয়া চিন্তাই আগুৰি ধৰে আৰু ভাল চিন্তাবোৰচোন মনলৈ নহা নিচিনাই হৈ পৰিলে গতিকে এইবোৰৰ পৰা হাত সাৰিবৰ বাবে আপোনালোকে প্ৰত্যেকেই নিজে নিজে ভাল লগা কামবোৰ উলিয়াই লওকচোন ঘৰতে নিশ্চয় আপোনালোকেও ভাল লাগিব মনবোৰ অকণমান সময় কাৰণে হ'লেও ভাল লাগিব গতিকে সেইবাবে মই ভাবিলোঁ আজি আপোনালোকলৈ এটা সুন্দৰ সিলাই ভিডিঅ' লৈ আহোঁ আৰু এনেধৰণেই মই আগলৈ আপোনালোকলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ লৈ আহিম গতিকে ভিডিঅ'টো চাই যাব ভিডিঅ'বোৰ চাই থাকিব মোক সহযোগিতা আগবঢ়াব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব তেন্তে আহকচোন এতিয়া বেছি পলম নকৰি চিধা ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এই সুন্দৰ সিলাইটো আমি শিকি লওঁ আহক হাই বন্ধু বান্ধৱীসকল এতিয়া এয়া চাওকচোন মই এখন কটন বগা কাপোৰ লৈ লৈছোঁ আৰু ইয়াতে মই মাত্ৰ আপোনালোকক দেখাবৰ বাবে এইখন কাপোৰ লৈছোঁ আপোনালোকে যিখন কাপোৰত কৰিব তেনেধৰণেই কাপোৰখন লৈ ল'ব আৰু মই এতিয়া এপাহ ফুল আঁকি লৈছোঁ একেবাৰে সহজভাৱে এপাহ ফুল আৰু আপোনালোকে যিকোনো ডিজাইনতে এই ডিজাইনটো কৰিব পাৰিব আৰু মই প্ৰত্যেকটো ডিজাইন ইমানেই সুন্দৰকৈ আৰু ইমানেই সহজভাৱে দেখাবলৈ চেষ্টা কৰোঁ যাতে নজনাসকলেও বা জনাসকলেও সুন্দৰকৈ
ধুনীয়াকৈ কৰি এযোৰ কাপোৰ পিন্ধিব পাৰে আৰু এনেধৰণেই চকচোন মই কলমে এপাহ ফুল আঁকি ল'লোঁ কিন্তু আপোনালোকে পৰাপক্ষত পেঞ্চিল ব্যৱহাৰ কৰিব মই মাত্ৰ দেখাবৰ কাৰণে আপোনালোকক কলম ব্যৱহাৰ কৰিছোঁ কিন্তু যদি আপোনালোকে কেতিয়াবা লাইটকৈ আঁকো বুলি ভাবে তেনেধৰণে কলম ল'ব পাৰিব আৰু যদি সম্পূৰ্ণভাৱে ঢাক খুৱাব পাৰে তেতিয়াহে আপোনালোকে কলম ব্যৱহাৰ কৰিব এনেধৰণেই মই ফুলপাহক আঁকি ল'লোঁ তাৰ পিছতে মই এটা ফ্ৰেম বহাই লৈছোঁ ফুলপাহত কিয়নো ধুনীয়াকৈ যদি ফ্ৰেমটো টাইটকৈ দি লয় তেতিয়াহে কাপোৰটো ডিজাইনটো কৰিবলৈ ভাল হয় আৰু কাপোৰটো কেতিয়াও ফিচিকি নাযায় সেইবাবে আপোনালোকে সদায় এনেধৰণে টাইটকৈ এটা ফ্ৰেম লগাই ল'ব আৰু তাৰ বাবে মই এয়া লৈছোঁ DMC সূতা এই দুটা কালাৰ আৰু আপোনালোকে নিজৰ পছন্দমতে DMC সূতা লয় নে ডলিগুলি এংকৰ সূতা সকলোবিলাক আপোনালোকে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব আৰু এইবোৰ দেখিছেনে মই ফ্ৰেম মাইকা ষ্টোন আৰু এয়া হৈছে আঠা এইবোৰ মই ক'ত লগাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই গৈ থাকক তেতিয়াহে গম পাব এয়া চকচোন এতিয়া মই ফুলপাহৰ 4টা পাহি কৰি ল'লোঁ কিয়নো ফুলটোৰ ডিজাইনটো ইমানেই সহজ যে আপোনালোকে এটা পাহি এতিয়া দেখাওঁতেই আপোনালোকে সুন্দৰকৈ চাব পাৰিব এয়া চক মই এতিয়া এটা চুকত ভৰাই ল'লোঁ কিয়নো ভিডিঅ'টো বহুত দীঘলীয়া হ'বৰ বাবে মই 4টা পাহি কৰি লৈছিলোঁ আৰু এতিয়া মই আনটো চুকৰ পৰা ইটো চুকলৈ তেনেধৰণে ভৰাই দিলোঁ এনেধৰণে পথালিকৈ গোটেই পাহিটো ভৰ্তি কৰি ল'ব লাগিব প্ৰথমে এনেদৰে এবাৰ ইটো কোণৰ পৰা সিটো কোণলৈ সিটো কোণৰ পৰা ইটো কোণলৈ এনেধৰণে পথালিকৈ ভৰাই গোটেই পাহিটো কমপ্লিট কৰিব লাগিব তাৰ পিছতে আমি দ্বিতীয় ষ্টেপটো আৰম্ভ কৰিব পাৰিম আৰু ইয়াৰ বাবে মই DMC সূতাডাল একেবাৰে ডাঠকৈ লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে পাতলাকৈও ল'ব পাৰে সেয়া সম্পূৰ্ণ আপোনালোকৰ নিজৰ ওপৰত এয়া মই পথালিকৈ কৰি গৈ আছোঁ গোটেই পাহিটো আৰু কিমান সহজ নহয়নে বাৰু সেইবাবে মই 4টা পাহি আগতে কৰি লৈছোঁ আৰু মোৰ ভিউৱাৰ্ছসকলে ইমান সহজকৈ দেখালে নিশ্চয় বুজি পাব আৰু ধুনীয়াকৈ নিশ্চয় বুজি পাইছে এয়া মই গোটেই পাহিটো এনেধৰণে কমপ্লিট কৰি ল'লোঁ পথালিকৈ কৰি গতিকে আপোনালোকেও এনেধৰণে কৰি চাবচোন খুব সহজ আৰু খুব ধুনীয়া এটা চিলাই মই আজি আপোনালোকক দেখাইছোঁ এতিয়া চক আমি সেকেন্ড ষ্টেপটো আৰম্ভ কৰোঁ তাৰ বাবে মই ব্যৱহাৰ কৰিছোঁ ডাঠ কালাৰটো আৰু একেবাৰে পাহিটোৰ মাজত ভৰাই পিনে ওপৰলৈ এনেধৰণে মাজলৈ ভৰাই দিছোঁ এয়া মন কৰকচোন মই কেনেধৰণে কৰিছোঁ তাৰ পিছতে আকৌ অকণমান সাইডত বেজিটো উলিয়াই পুনৰ তললৈ ভৰাইছোঁ এয়া মই আগৰবাৰ পথালিকৈ কৰিছিলোঁ কিন্তু এয়া মই দীঘলীয়াকৈ কৰিছোঁ সেয়া আপোনালোকে মন কৰিলেই সকলোবিলাক বুজি পাব নিশ্চয় এনেদৰে কৰি গৈ থাকোঁতে ঘনকৈ কৰিব হেৰেঙাকৈ নকৰিব তেতিয়াহে যদি ঘনকৈ কৰে তেতিয়াহে দেখিবলৈ ফুলপাহ বেছি ধুনীয়া হ'ব আৰু চকুত লগা হ'ব গতিকে চাই গৈ থাকিলে আপোনালোকে নিশ্চয় বুজি পাইছে নহয়নে বাৰু এয়া চকচোন এনেধৰণেই কৰি মই প্ৰায় আধাতকৈ বেছি কৰিলোঁ আৰু এতিয়া কাষৰ পৰা অকণমান জেগা এৰিব লাগিব আৰু ঠিক তেনেধৰণেই আমি আকৌ পুনৰ মাজৰ পৰা আমি ইটো সাইডে কৰি ল'ব লাগিব আৰু এতিয়া থোৱাৰ ধৰণেই আৰু তেনেধৰণেই আমি কাষলৈ অলপ জেগা এৰি মাজৰখিনিত আমি এনেধৰণেই ঘনকৈ থিয়কৈ কৰি যাব লাগিব আৰু এনেকুৱা ধৰণৰ চিলাই ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে সুন্দৰ সহজ চিলাইবোৰ পাই থাকিব আৰু লগতে মই কেতিয়াবা আপোনালোকলৈ ধুনীয়া ডিজাইনিং ভিডিঅ'বোৰ লৈ আহোঁ ব্লাউজৰ ডিজাইনেই হওক বা মেখেলা চাদৰ ডিজাইন গতিকে তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰো মোৰ চেনেলটোত পাই থাকিব গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এয়া মোৰ এতিয়া দুইটা কাষত হৈ গ'ল কৰা দেখিছেনে এতিয়া মই বেজিটোৰ মাজত উলিয়াই আমি এটা পাক মাৰিব লাগিব এটা গাঁঠিৰ দৰে আপোনালোকে মন কৰিব মই তলৰ সূতাৰখিনি তলে নহয় মাত্ৰ ওপৰৰ সূতাৰখিনি ওপৰে গাঁঠি মাৰিছোঁ এয়া মন কৰকচোন 3টামান এনেধৰণে গাঁঠি মাৰি দিওঁতে চকচোন ডিজাইনটো সুন্দৰ হৈ গৈছে নহয়নে এনেধৰণেই আমি ডিজাইনটো কৰিব লাগিব আৰু কিমান সহজ দেখিছেনে এতিয়া আমি কৰিব লাগিব সাইডৰ বৰ্ডাৰটো আপোনালোকে ইচ্ছা কৰিলে নকৰিবও পাৰে কিন্তু সাইডৰ বৰ্ডাৰটো কৰি দিলে দেখাত আৰু ধুনীয়া হ'ব
এই বৰ্ডাৰ চিলাইটো এতিয়া মন কৰকচোন, এইটো মই একেবাৰে সিম্পল চিলাই এটা দিছোঁ, দেখিছেনে? বেজিটো চুকত ভৰাই মই অকণমান আগলৈ ভৰাই ল'লোঁ, আকৌ সূতাডালৰ মাজত ভৰাই আকৌ আগলৈ চিলাই গ'লোঁ। এনেধৰণেই এই সাধাৰণ চিলাইটো কৰিছোঁ। বৰ্ডাৰ লাইনটো আপোনালোকে যিকোনো চেইন চিলাই বা যিকোনো চিলাই ইয়াত দিব পাৰিব। মই এনেধৰণেই এই বৰ্ডাৰ লাইনটো কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, কিন্তু দেখাত ধুনীয়া হ'বৰ বাবে মই এই বৰ্ডাৰ লাইনটো আপোনালোকক দেখাইছোঁ। গতিকে এনেধৰণেই এই বৰ্ডাৰ লাইনটো আপোনালোকে কৰি ল'ব দুইটা ছাইডৰ পৰা। গতিকে এই পাহিটো মই অকল আপোনালোকক এটা পাহি এইটো কাৰণেই দেখালোঁ, দেখিছেনে? আপোনালোকে এই পাহিটো দেখাওঁতে হয়তো সকলোৱে বুজি পাইছে আৰু শিকিব পাৰিলে এই সুন্দৰ ডিজাইনটো। আশা কৰোঁ আজি ডিজাইনটো আপোনালোকৰ ভাল লাগিলে। এয়া চাওকচোন কিমান ধুনীয়া এটা ডিজাইন হৈ গ'ল, নহয়নে বাৰু? এতিয়া মই আপোনালোকক যে কৈছিলোঁ এই ষ্ট'নবোৰ বা এই মাইকাটো ক'ত লগাম, এতিয়া আহকচোন। এই মাইকাটো লগাম মই মাজত, কিন্তু এই ষ্ট'নটো মই এতিয়া ব্যৱহাৰ নকৰোঁ। আপোনালোকে ইয়াত নট চিলাই বা যিকোনো চিলাই কৰিও মাজৰ পৰ্চনটো দিব পাৰে, কিন্তু মই এতিয়া লগাম এই মাইকাখন। গতিকে তাৰ বাবে মই এই আঠাটো লগাই লৈছোঁ আৰু এই আঠাটো লগাই মই মাইকাখন বহাই দিম। আৰু আপোনালোকে মাইকাৰ ফ্ৰেমটো চিলাইও দিব পাৰিব, কিন্তু মই আপোনালোকক দেখাবৰ কাৰণে মাত্ৰ মই এইটো আঠা দিয়ে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পৰাপক্ষত চিলাই দিব, তেতিয়া এৰাৰ সম্ভাৱনা নাথাকে। গতিকে এনেধৰণেই আজি মই আপোনালোকক এই সুন্দৰ সহজ চিলাইটো দেখালোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকে এই ডিজাইনটো চাই বা শিকি আজি উপকৃত হৈছে। তেন্তে এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।